Hello guys, good morning and welcome back to our YouTube channel. তো আজি মৰ্ণিং উঠি পেলাই কিবা কিবি কাম চাম আছিলে ঘৰৰ তো সেইখিনি কৰিলোঁ এতিয়া মই লাগি গৈছোঁ মোৰ কামত চাব পাৰে তো মাজতেও মানে কেৰেলা যোৱাৰ কাৰণে বহুত কাম পেণ্ডিং হৈ গৈছিলে মানে মোৰ চ' সেইখিনি কাম এতিয়া মানে ছেটেল কৰি আছোঁ লগতে এই লাষ্ট ব্লগটোও মই এতিয়া এডিট কৰি আছোঁ চ' বহুতখিনি এক্টিভ হৈ গৈছে কাৰণ এতিয়া ব্লগটোও মানে এই কৰিব লগা হৈছে মিলাব লগা হৈছে তো গোটেই দুইখিনি কাম মানে বহুতখিনি এটা মানে হেক্টিক হৈ গৈছে আৰু বহুত চ' সেইটো কাৰণে এইখিনি কৰি লওঁ তো তাৰপিছত আৰু অলপমান বাহিৰতো কামত ওলাই যাব লগা আছে কালি যিহেতু গোটেইখিনি কাম কমপ্লিট নহ'লে আমাৰ বতৰটো ভাল কৰিছে এতিয়া তো অলপ পিছত এইখিনি কাম কমপ্লিট হোৱাৰ পিছত তাতে ওলাই যাম ভোক লাগিছে নেকি ভোক লাগিছেতো এতিয়া দেখি পেলাই ভোকে লাগি গৈছে মোৰ এয়া চোৱা এইটোকে কয় বাই কাইণ্ড অফ এগ পৰাঠা এইটো মোৰ ষ্টাইল এইটো মই বঢ়িয়া লাগিছে মানে কেইখন হ'ল এইটো মোৰ ৰেচিপি কেইখন হ'ল এতিয়া দুখন আছে এইটো এখন আৰু এখন বনাবলৈ আছে তুমি দুখন খাম বুলি কৈছিলা ন দুখন কমেই হৈ যায় নেকি আৰে হ'ব দিয়া আৰু বঢ়িয়া 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 মজা লাগিছে দেই একদম একদম খাওঁ খাওঁ লাগি গৈছে একদম এয়া লোৱা ৰখিব পৰা নাই আৰু অলপমান টেষ্ট কৰি খাই আছোঁ মজা তো ব্ৰেকফাষ্টটো ৰেডি হৈছে বোলে তো চাই লওক বহুত ভোক লাগি আছিলে বহুত দেৰি হ'ল ৱাও এইখন কিয় এইখন বগা তলৰবিলাক মানে য়েল্ল' কিয় এইটো বাটাৰ দি বনাইছিলোঁ এইকেইটা ঘি দি বনাইছিলোঁ সেইকাৰণে মানে অলপমান এইকেইটা ঘি আৰু অলপমান মানে হালধি মিক্স কৰি দিছিলোঁ মানে সেইকাৰণে অলপ এনেই আৰু কালাৰফুল দেখা পাবলৈ অ'কে ইফালে বনাইছোঁ গাখীৰ চাহ আৰু ইফালে কেচাপ টমেটো কেচাপ এণ্ড এগ পৰাঠা এতিয়া মজাকৈ খাব লাগে আৰু টেষ্ট কৰি চোৱা কেনেকুৱা হৈছে এইখন বাটাৰ দিছা ন য়েছ বাটাৰ দিয়াখনে প্ৰথমতে টেষ্ট কৰি চোৱা How is it? Very nice. মজা লাগিছে ভাল লাগিছিলে ভাই এবাৰ এইটো খাই চাওঁ তলৰ এইখন মানে টেষ্ট কৰি চাওঁ তাৰপিছত টেষ্টিং আৰু এৰিয়াটো টেষ্ট কৰিছোঁ লগতে এক চিপ চাহ খাই লোৱা অলপমান ভিডিঅ'টো ভাল লাগিছে সেইটোৰ লগতে এক চিপ চাহ খোৱা পাৰফেক্ট কম্বিনেশ্যন কেনেকুৱা লাগিছে গাইজ মই ৰেডি হৈ গ'লোঁ এতিয়া কামত যাব ওলাইছোঁ মানে ওচৰতে কাম এটা আছে তো এতিয়া মই অকলে যাম তাই এতিয়া নাযায় তাই মানে অলপমান কাম আছে বোলে ৰিলছ চিলছ বনাব লগা আছে তো সেইটো কাৰণে তাই এতিয়া ঘৰতে থাকিব তো মই এই কামখিনি কৰি আহোঁ আহি পেলাই তাৰপিছত বেলেগ এটা কাম আছে বেলেগ এটা জেগাত সেইটোত আমি একেলগে যাম গাইজ মই আহি পালোঁ কামৰ পৰা এতিয়া টাইম হ'ল 5:40 তো অলমষ্ট 6টাই বাজে তো অলপমান টাইম লাগিলে কিবা কিবি কাম আছিলে কি কৰি আছা ৰিলছ বনাই আছিলোঁ আকৌ ৱাহ তোমাৰ লগতে কামত যাম বুলি কৈছোঁ মানে এখেতৰ লগতে কামত যাম বুলি কৈছোঁ কিন্তু কামত যাব নোৱাৰিলোঁ বিকজ মোৰ ৰিলছ বনাবলৈ আছিলে মই আগতেও ৰিলছ বনাইছিলোঁ কিন্তু মাজতে পূৰা মানে মই বন্ধ কৰি দিছিলোঁ তাৰপিছত এতিয়া আকৌ মোৰ মানে এটা জোচ আহিছে আকৌ ৰিলছ বনাবৰ কাৰণে সেইকাৰণে এতিয়া মই বনাই আছোঁ আকৌ আমি ঘৰত আহি পালোঁ আৰু ঘৰত আহি থাকোঁতে তাৰপিছত এটা কথা মোৰ মনত পৰিলে এতিয়া মানে ঘৰ নাপাওঁতে আমাৰ ওচৰতে এটা মানে শ্বপ এটা আছে আৰু তাতে আপোনাৰ মানে চব লাইটছ কিবা কিবি সেইবোৰ বস্তু মানে কিনিবলৈ পায় মোৰ ৰিলছৰ কাৰণে মানে লাইটৰ মানে খুব প্ৰয়োজন হৈ আছিলে মানে মই এতিয়া ৰিলছ বনোৱা ষ্টাৰ্ট কৰিছোঁ যিহেতু মানে এইটো ব্লগতো আপোনালোকে এতিয়া গমেই পাইছে অলৰেডি তো সেইটোৰ কাৰণে মোক লাইট মানে লগা আছিলে চাওঁ এতিয়া মানে মই অনলাইনটো মই চাই থৈ দিছিলোঁ তো মই এতিয়া সেনেকৈ একজেক্ট এতিয়া মই পাওঁনে নাপাওঁ এতিয়া অফলাইন সেইটোতো মই ক'ব নোৱাৰোঁ চ' সেইটো এতিয়া চাই লওঁ যদি অফলাইন সেনেকুৱা যদি পাই যাওঁ তেতিয়াতো ভালে কথা আৰু যদি অফলাইন নাপাওঁ তেতিয়াহ'লেতো আৰু উপায় নাই আৰু মানে সেনেকৈ আৰু অনলাইনে কিবা এটা মানে যোগাৰ কৰিব লাগিব আৰু অলপ তথাপিও চাই লওঁ লাইট থাকে ন ৰিং লাইটটোতো আছে কিন্তু ৰিং লাইটটো মানে আপোনাৰ ইমানো মানে সেই কি বুলি কয় ইমানো পোহৰ মানে সেইটো নকৰে আৰু এতিয়া মোক মানে ৱাৰ্ম লাইট এটা লাগে যোনটো নেকি একদম অলপমান এস্থেটিক লাগে আৰু মানে ৰিলছবিলাক ভাল লাগে
হয়তো ৰিলছবিলাকো চাই থাকিব গাইজ মানে আমাৰ ব্লগটোতো আপোনালোকে চাই আছে ৰিলছবিলাকো চাই থাকিব লিংক দিব পাৰে জানো এনেকৈ ইউটিউবত মানে এইটো তোমাৰ দিব পাৰেতো ইনষ্টাগ্ৰামৰ ডেছক্ৰিপশ্যন দিব পাৰেতো ডেছক্ৰিপশ্যন দি দিলে আপোনালোকে চেক কৰিব আৰু মোৰ ৰিলছ ধুনীয়া 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 ৰিলছ মানে আপোনালোকে দেখা পাব তো এতিয়া আমি গৈ থাকোঁ ফাৰ্ষ্টতে লাইট ল'ম লাইট লোৱাৰ পিছত আৰু এটা জেগাত আমি গৈ আছোঁ য'ত নেকি আমি সন্ধিয়া সন্ধিয়া এনে ইউজুৱেলি আমি মানে খোজকাঢ়ি থাকোঁ তাতে খোজকাঢ়ি গ'লে আকৌ আহিম আৰু লাইট যদি লোৱা হয় তেতিয়াহ'লে আপোনালোকক মই লাইট দেখাম নিশ্চয় দেখাম আৰু তাৰপিছত আমি কি কৰিম তাৰপিছত ডিনাৰ কৰিম আৰু শুই যাম ঘৰত আহি পেলাই আৰু তাৰপিছত ডিনাৰ কৰিম আজি ডিনাৰ বনাব মই নবনাওঁ এইকেইদিন ময়ে বনাই আছোঁ 3 দিনৰ পৰা ঘৰৰ পৰা মানে জেগাটো বহুত ওচৰতে হয় একদম ৱাকিং ডিষ্টেঞ্চতে হয় তো ইয়াতে মানুহে খোজো কাঢ়ে তোমাৰ ফোন আহিছে আন্ধাৰ হৈ আছে গাইজ বেয়া নাপাব মই এতিয়া বেক কেমেৰা কৰি দেখা আছোঁ আপোনালোকক এইবিলাক চব সেই আড্ডা দিয়া প্লেচ আৰু মানে ইফালে আড্ডা দিয়া প্লেচ এইখিনিতো আড্ডা দিব পাৰি এইখিনি মানে এনেও আৰু খোজ কাঢ়ি ভাল লাগে আৰু সেইকাৰণে মানে খোজকাঢ়ি থাকোঁ আমি যেতিয়া খোজকাঢ়িবলৈ ইচ্ছা যায় আমি এতিয়া ঘৰত আহি পালোঁ আৰু আনফৰ্চুনেটলি মই যোনটো লাইট কিনিব গৈছিলোঁ সেইটো মই লাইটটো নাপালোঁ মানে মোক যেনেকুৱা লাগিছিলে ন মানে এটা ৰিং লাইট মানে একজেক্টলি ৰিং লাইট নহয় মানে মোবাইলত মানে আজিকালি লগাব পাৰে মানে ঠিক আছে মানে আপোনাৰ যোনটো মানে একদম কেমেৰাৰ এইখিনিতে আৰু মানে সেনেকৈ লগাব পাৰে আৰু কিন্তু অফলাইনত এতিয়া নাপালোঁ যিহেতু এতিয়া আনফৰ্চুনেটলি কি কৰিম এতিয়া উপায়টো নাই আৰু তাতে মোৰ এখেতে তাতে বিচাৰি গৈছে তাতে কৈ দোকানীক সুধি আছে যে মানে মোৰ এখেতে আৰু মোক দোকানীক সুধি আছে যে ৱাৰ্ম লাইট আছে নেকি তাৰপিছত দোকানীটোক সুধিছে ৱাৰ্ম লাইটটো আছে কিন্তু কি ৱাৰ্ম লাইট লাগে তাৰপিছত মই মানে ইয়াক চাই আছোঁ মানে কি কয় মানে মই মানে ভালকৈ মানে ইয়াক মই চাই আছোঁ তাৰপিছত বাৰে সুধি আছে যে ৱাৰ্ম লাইট আছে নেকি তাৰপিছত যিহেতু মানে সি বুজি পোৱা নাই কি ৱাৰ্ম লাইট মানে তেতিয়া মানে সি কি কৰিছে আমাক মানে বাল্ব ওলাই দিছে ঠিক আছে বাল্ব ওলাই দিছে আৰু তাৰপিছত সেই লাইটৰ ঠাইত মোক বাল্ব লৈ এতিয়া এই বাল্বটো মই ক'ত লগাম কওকচোন মইতো মোবাইলত লগাবৰ কাৰণে মই লাইট বিচাৰি আছোঁ মই এতিয়া মোৰ মাথাত লগাম নেকি মোৰ মাথাত লগাম নেকি লাইট আনি দিছোঁ মই ইয়াতকৈ ভাল আৰু ক'ত পোহৰ হ'ব মানে তাই বিচাৰি আছিলে কিবা এই মোবাইলত লগোৱা কিবা সেইটোহে আচল ন এইটো আচল বস্তু হয় এইটো মই মোবাইলত ক'ত লগাম কোৱাচোন ইয়াতে লগালে তোমাৰ যি পোহৰ আহিব ন তাৰপিছত যি ৰিল বনিব ন একদম ভাইৰেল হৈ যাব তাতে লগাই ল'লে হ'ল মাথাত লগাই ল'ব নালাগে তাতে লগাই ল'লে এতিয়া চাবা না তুমি পোহৰটো এইটো হ'ল ৰিল ভাইৰেল কৰাৰ ৰামবান মোবাইল লাইট কি লাইটটো দি দিয়া ৰুমটো অলপ আন্ধাৰ টাইপ লাগিছে ন এনেকৈ বনালে হ'ল ন ৰিলটো এনেকৈ বনালে হ'ল ইয়াৰ পৰা এনেকৈ থাকিলে পুৰা পোহৰটো আহিব ন তোমাৰ ইয়াতে এতিয়া ইয়াৰ পৰা চোৱা মূৰ্তিতে কেনেকুৱা আহি আছে ক'ত পোহৰ আছে আন্ধাৰ হৈ আছে আৰু ধুনীয়া লাগি আছে তো তোমাৰ এতিয়া ৰাতিৰ কাৰণে অলপমান হেৰি লাগে ৰাতিৰ কাৰণেতো মই বিচাৰি আছিলোঁ লাইটটো মই দিনত নলগাওঁ লাইটটো ঠিক আছে গাইজ উপায়টো নাই আৰু এলিকে আৰু মানে যিটো লাইট আৰু আনি দিছে এখেতে আৰু এইটোতে মই চলাব লাগিব আৰু বাকী আৰু মই যোনটো অনলাইন চাই থৈছিলোঁ সেইটো মই যেতিয়া কিনিম আপোনালোকক মই বস্তুটো নিশ্চয় দেখাম তেতিয়া আপোনালোকেও যদি কোনোবা মানে সেনেকৈ ৰিলছ বনাই ভাল পায় বা ভিডিঅ' শ্বুট কৰি ভাল পায় তেতিয়াহ'লে আপোনালোকেও সেইটো বস্তু কিনিব পাৰে তো ঠিক আছে গাইজ বাকী আৰু এতিয়া মোৰ একো ক'বলৈ নাই এখেতৰ একো ক'বলৈ নাই এতিয়া বাকী আৰু নেক্সট কালি লগ পাম এতিয়া আমি সোনকালে ডিনাৰ কৰি কিনে সোনকালে শুব লাগিব যিহেতু কালি বহুত কাম আছে মৰ্ণিঙতে যাব লাগিব মৰ্ণিঙতে কাম আছে বাকী আৰু কালি লগ পাম